যাবাৰে হ'ল কাম বন কৰলো ঢেঁকীটো মুচলো কিনো কৰিম দুখীয়া মানুহ এক চাইডে ঢেঁকী এক চাইডে পাকঘৰ এক চাইডে এটা হাঁহ আছে এটা চৰাই আছে তাকেই থওঁ দুখৰ কপাল আজি চাউল তাউল বা আছে না নাই আল্লাহ চাউলো আছে এক পোৱামান চিৰাও নাই দালি চেনিটো নাই কি কৰিম উফ আল্লাহ কাম বন কৰি মোৰ ভাগাৰে লাগিল আই ঐ আল্লাহ ৰাতি নিমখেদি একগাৰা ভাত খাই ৰোজাটো ৰাখিলোঁ কিবাকে এতিয়া ৰোজাটো যাবাৰ হৈছে গধূলাই মই কি এদি ইফতাৰ কৰিম এই চলিটো ক'ত বা গেল আই সিহঁতৰ জেঠা ভাতত তাকাই খাতে দেওঁ অলপমান কিবা যোগাৰ পায় নেকি সিহঁতে ইফতাৰৰ যোগাৰ থাকে মইনো আৰু কি খাম নিমখ পানী দিয়ে ৰোজা ভাঙো না পিছফালত দেখি কিবা খৰি চৰিয়ে বিচিৰি আছে যাই কেনে কওৰা অলপমান কিবা আনবা মোৰ মাথাটো ঘূৰাবাৰ হৈছে বাপা বাড়িতে সেইটা নহয় আর আবার কেন একই নাই কি করবি উপায় নাই দুখিয়া মানুষ এই সেইটা সেইটাকে বিচি ফেলে খাবা লাগবো দে এইটা গিলাও নহয় কি করবি আঞ্জা বাচলি না এইগুলা খাই থাকাতে উপায় নেদাও আগে খাওয়াই যায় তথাপিও চকলেট দহি আছে নেকি সাঙ্গল বা বহুত জংঘালো হচ্ছি ভয়ও লাগে মই খৰি বিচিৰা বুলি ভাবিছিলো বাপা বাপা পাপা কি বিচিৰি আছা খৰি না কি মই খৰি বিচৰা নাই ৰাতি মই তোক লগে বৰ দুখ লাগিল তই নিমখ তেলে দিয়ে ৰোজা ৰাখলি ভাত কেতিয়া খাই পেলে সেইকাৰণে ভাবলো ঢেকীয়াকে দিওঁ নেকি আজি ৰাতি ৰোজাটো ঢেকীয়া দিয়ে কটাব পাৰলি বা ৰাতিও খাব পাৰিম আমি বাপা ঢেকীয়াকেইডাল মই বিচিৰিম আহে এই ঢেকীয়াকেইডাল ৰাতিহে খাম আগ ৰাতিৰো হ'ব পাঁচ ৰাতিৰো হ'ব ইফতাৰৰ যোগান নাই আকৌ কি দে কাবাৰ তাৰপৰা নামান চাহৰ নাস্তা আন কিবা নামান নাস্তা খাই কেনে মই ভাতকেইটা বনাব পাৰিম জানা না ঢেকীয়াকেইডাল মই বিচিৰিম যা বাবা পেনলি নে নামান কিবা চাহৰ নাস্তা মই খোজা বুলি কবি আছে দি দিব যাব ৰে মই যাওঁ দে তই শাক দিছা আৰু নাওমান হ'লে আমাৰ দূৰতে হ'ব দে সোনকালে নকবি এই বেলা গেছি মই যাওঁ দে খাব লাগব দি আৰু কৰি দুখীয়া মানুহ হ'ব দে আৰু নৰো আৰু মই আৰু একডালে হ'ব দুটা খাম দে নিমখ তেলে দি কিবাকে আল্লাহ দুখীয়াৰ দুখ তুমি বুজি পাব উপায় নাই দুখীয়াৰ কোনো পথে উপায় নাই মায়ে পঠাই দিছিল তাৰমানে মায়ে ৰোজা ৰাখছিল নহয় ইফতাৰ কৰিব একো লগা নাই পইচা পাতিও হাতত নহয় সেইকাৰণে মায়ে কৈছে পেন দিব পাই কিবা লৈ ভিজা সেইকাৰণে আহিলো কিবা পাৰা এতিয়া দি আৰু চাব লাগব দিম দে যাছো ঘৰত চাই আহিবি কিবা আছে আমি জানো কেনে কষ্ট কৰি আনি পেলাই আমি এইবিলাক কিনি আনিছোঁ তই কি জুনি তাকে ভাগাবি নেকি আৰু শুনি আছিনো এইটো আঙুৰ আপেল খুজিবে ৰজাৰ মাহত ঠাণ্ডা ৰজাই কেনেকৈ যদি বস্তু আনিব নেদাও মই
অলপমান দি আমার কথা কেইখান ট্রেন আছে কেইখান এরোপ্লেন আছে আমি জিতনি ইসবা আমি দুখিয়া নকাতে কি দিছিল আমার তুই খুঁজি খুঁজি আনি কইছিস দেখান দো খুঁজি খুঁজি আনি খাবো বেলেগত টাপা আমার টাপা আমি নেতা বাবা এনকে কবা নাপায় আমি তো যেটা সৰু আছিলি মোৰ এটা খুজি খুজি কিনে আনি কিনে তোক খুৱাইছিলো এতিয়া হেন নকৰি না মা হলেও আমি নেতা আর ওইটু কুনি নো চাওরা মই বা মায়ের যদি রোজা রাখি পেলে রোজা ভাঙবে তার জোগান না এটা কি আমরা বেলেগর ঘরে ঘরে খুঁজবে হাতাইনু আমি একটা যাওনে খাবার ঘরে ঘরে খুঁজবে এরপরে যা আমার তাতে নাই যা মাই তো এখন দিবলি কছিল তোর কথা বয়া ও দাদা ও দে নেতা দিন আনগে দে আমি দুখীয়া মানুহ কোনেনো বুঝব দুখীয়া তু আনগে দে যাও দে তালা মই শুনি ইমান দুখ পাইছো আৰু মায়ে শুনি কিমান দুখ পাব নাই 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 মায়ে কিবা বেলেগ ক'ব লাগিব এনেকে ক'ব নোৱাৰা অ মাই অ মাই মায় অ হেন্দৰ ঘৰত তালা মাৰা আছে তালা মারা অ বেশি মই হেঁতকে আশা কৰি আছিলো মোলে এটা কিবা অলপমান আনি একটা টকৰীয়া লাহে লাহে মই ভাতকেইটা বহাই দেওঁ আকৌ তো নাই সুধা নিমখ আৰু এই কিছু বস্তু আছে কিন্তু লাৰা মানে খালো দে তেনেহ'লে হেৰি ঘৰত আছে বা অলপমান চিৰা আছে বা সেইখিনি দি খাবি দে কিবা নাই ঠিক আছে কি তোক দাও না এইখিনি আছে মই খাই থাকে তোক কি দিওঁ মই তোক তই এ নালগে দে মাই মই কিবা এটা মিলাম দে ৰাতি কি কৰবি আৰু দুখীয়া মানুহৰ ক'ত পাবি মানুহ নাই তাতে থাকিলি দিলে অ' এ মই বাৰীৰ পিছফালে যাওঁ ৰ খৰিকেইডাল কাটো মাই আৰু কাপত কেৰে হ'ল কি কৰি কাটা নালগে যে মই কাপত ধৰি থাক নাই নাই আৰু দে চালা মাইক ক'বাও নৰো সেনতে যি এতিয়া মোক ফিৰে হেঁচি নকাও দে মায়ে আৰু বহুত দুখ পাব মনত থাক দে নিমখ দিয়ে ইফতাৰ কৰিব দে দে মা ইফতাৰৰ টাইম হৈ আছে আৰু আজান দিবই কি কৰোঁ মই ক'ত পাই কি আনো তোৰ পৰা কি আনো মানে পানী আছে পানী খেলো আৰু মই হেৰি চাকটাকে যাওঁ নেকি একবাৰ সুধি আহোঁ কিবা আছে না তোৰ মনটো বেলেগে বাপা তই মোৰ আগত মিছা কৈ লাভ নাই তই কিবা মোৰ আগত লুকাইছা নাই মা একো লুকা নাই নাই তই যাওঁতে মনটো ইমান ঠগা আছিল আৰু পিছত তই মুখখন দেখা পাই মই গম পাইছোঁ তোক নিশ্চয় এই পেণ্টি পেহেৰে আপাটো কিবা কৈছে কিজানি আপাটো মস্ত হাৰামি আপা মিছা ক'লেনো কি হ'ব মাই বহুত কিবা কিবি কৈছে কি হ'ব এইগিলাখান আৰু বোলে শিকবা নালাগে দে আমাৰ দুখ কোনে বুজি পাব সেইকাৰণে মই কৈছোঁৱে না মই মুখখন দেখা পাই তই আহাতে গম পাইছোঁ এই আপাটো কিবা কৈছি আপাটো কৰিব পৰা হৈছে নহয় এতিয়া বৰ বাহাদুৰি হৈছে কি কৰিবি বাবা দুখীয়া মানুহ আল্লাহ যদি বাছে ৰাখে তই যদি অংক কৰি ধৰি আনি খুৱাব পাৰা মোক একদিন ভালকৈ মুখমতে খুৱাব পাৰিবি দে পাৰা ডাঙৰ আমাৰ ভাল মানুহ আল্লাহ ভাল মানুহ কৰাইছে নাখাওঁ দেখি পানী খেলি দিবি সেই খাই মই এষ্টাৰ মৰিম তথাপি তই আৰু কাৰো ঘৰত যাবা নালগে বাবা নালগে দে আৰু কাৰো ঘৰত যাবা অ মাই বৰষুণ আহো আহো হৈছে খৰিকেইডাল থৈ যাওঁ দে ঘৰত তাতেতো আনগে যাম নিমখ পানী দি হ'লেও নামান লাল পানী হ'লেও কৰোঁ দে উপায় নাই আৰু দে তই ষ্টাৰ্টটো কৰিবি বেছি টাইম নাই 10 মিনিটমান আছে সোনকালে আহিবি আৰু গোটাই থবা নালাগে কথা ধৰিব আইও বেচাৰা কোনাতে হ'লে খৰিকেইডাল হ'লেও থবা গৈছে ইফতাৰৰ যোগাৰ কৰ মই কি যোগাৰ কৰিম আছে কি ঘৰত নিমখ পানী ডক্টৰ যোগাৰ কৰিব নালাগে টেমাটোত নহয় নিমখ আছে বুলি হ'লে পানী ভাত খাম চাউল আছে 1 পোৱামান তাকে ঢেকীয়াখিনি দি একেলগে বনাম দে খানা পিটকা কৰি আৰু উপায় নাই আৰু জীৱন আমাৰ হাই গাইস আপোনালোকে চাগে ভিডিঅ'টো চাই গমেই পালে মানে দুখীয়াক ইগনোৰ কৰা তো আপোনালোকে এইটো ভুলতো নকৰে যেন মানে কোনোবা যদি ঘৰত আপোনালোকৰ দুখীয়া মানুহ আহিল তেনেহ'লে আপোনালোকে সহায় কৰিব চেষ্টা কৰিব কিবা খাবা দিব হয়তো ইফতাৰৰ কাৰণে সিহঁতে কিবা খুজিব পাৰে তো আপোনালোকে হয়তো কিবা দিব লাগিব তেতিয়াহে সিহঁতৰ মনত ভাল লাগিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব যদি চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু তলত থকা কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইবটো যদি এতিয়ালৈকে কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ এইখিনি আছিল জয় আই অসম।